ইউটিউবৰ এই বিশাল জগতখনলৈ আপোনালোক সকলোকে স্বাগতম জনাই আজিৰ এই এনচিডি ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ আৰু আজি বহুত দিনৰ মূৰত এটা ভিডিঅ' বনাবলৈ লৈছোঁ আৰু আজি আপোনালোকক চাওঁচোন কিনো মই ভিডিঅ' বনাব পাৰোঁ আৰু আপোনালোকক কিনো দেখুৱাব পাৰোঁ। তো এইফালেদি যাম মানে এতিয়া সুন্দৰ ঠাইখনত আৰম্ভ কৰিলোঁ ভিডিঅ'টো চাব পাৰে। একদম ক্লিন সুন্দৰ অসমৰ দৃশ্য এইবিলাক। তো বলক আগবাঢ়ি যাওঁ, ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। কিনো দেখুৱাব পাৰোঁ আজি আপোনালোকক, ময়ো চিয়'ৰ নহয় আপোনালোকক মানে কি দেখুৱাম। এই পোৱালিটোৱে বোলে কিবা এটা দেখুৱাব মোক আজি। বলক। আৰু আজি জীৱনত প্ৰথমবাৰৰ বাবে এডাল ট্ৰাইপডেৰে ভিডিঅ' বনাম। নিজৰ নহয় কিন্তু ভিডিঅ'টো নিশ্চয় ইণ্টাৰেষ্টিং হ'ব। তো লেটছ গো। এই ল'ৰা ছোৱালীকেইটা গৈ আছে স্কুলত, আমি গৈ আছোঁ ভিডিঅ' বনাবলৈ। কি যে ফাকলাণ্ডু কাৰবাৰ। এতিয়া আমি আহি উপস্থিত হ'লোহি সেইখন ঠাইত, যিখন ঠাই আজি মই চাব আহিছোঁ আৰু যিখন ঠাই মই আজি আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ ভিডিঅ'ৰ যোগেদি, ইউটিউব ভিডিঅ'ৰ যোগেদি। বিষ্ণুপুখুৰী, এটা আদিম যুগৰ পুখুৰী। গাঁও বিজয়পুৰ, বিষ্ণুপুৰ মহকুমা, ধনচিৰি মহকুমা, জিলা গোলাঘাট, অসম। ইয়াৰ লোকেশ্যনটো, ইয়াৰ মাটিকালি কিমান এইটো চাওক, 5 হেক্টৰ নৱনিৰ্মাণ কৰা হৈছে। আদিম যুগৰ পুখুৰী যিহেতু কোনে খান্দিছে, আহোমে খান্দিছে নে কছাৰী ৰজাই খান্দিছে সেইবিলাক একো তথ্য নাজানো। ইয়াৰ ওচৰে পাঁজৰে মানুহখিনিক 2এজনক সুধিলোঁ, অহা যোৱা কৰা এই ৰাস্তাটোৱেদি অহা যোৱা কৰা মানুহবিলাকক সুধিলোঁ, কিন্তু বৰ ভালকৈ ক'ব নোৱাৰে। তথাপিও কছাৰী ৰজাই ইয়াতে নিৰ্মাণ কৰিছিল, খন্দাইছিল বুলি ইয়াতে প্ৰবাদ আছে আৰু কোৱা হয়। কাৰণ আৰু ইয়াৰ এই পুখুৰীটোৰ নামটো বিষ্ণুপুখুৰী কিয় হ'ল? বিষ্ণুপুখুৰী এইটো কাৰণে হ'ল যে কাষতে কেইবাটাও বিষ্ণুৰ মূৰ্তি আছে বুলি কোৱা হয় আৰু আছেও। ইয়াতে মই আজিৰ পৰা 4-5 বছৰমান আগতে যেতিয়া আহিছিলোঁ তেতিয়া ইয়াত এখন সাহিত্য সভা অধিৱেশন হৈছিলে, বড়ো সাহিত্য সভাৰ অধিৱেশন। তেতিয়া মই আহিছিলোঁ আৰু সেই বিষ্ণু মূৰ্তিটো চাবলৈ গৈছিলোঁ। আৰু সেই বিষ্ণুৰ মূৰ্তিটো এতিয়া মই আপোনালোকক কিছু সময় পাছতে দেখুৱাম, কিন্তু এতিয়া আহক আমি প্ৰথমে পুখুৰীটো অলপ চাই লওঁ। বিষ্ণু মূৰ্তি, তো সেই বিষ্ণু মূৰ্তিটো ইয়াতেই আগতে পুখুৰীৰ মাজত আছিলে বুলি জনা গৈছিলে। আৰু এতিয়া মই আপোনালোকক এটা হাইপাৰ লেপছ দেখুৱাম। গোটেই পুখুৰীটোৰ 4 ৰাউণ্ড এপাক ঘূৰিম মানে। একশ্যন কেমেৰা নাথাকিব পাৰে, কিন্তু আমাৰ টাইম লেপছটো আছে। টাইম লেপছটো কেনে পালে জনাব, যদি ভাল পালে ভিডিঅ'টো লাইক কৰিব। বিষ্ণুপুখুৰী এটা ডাঙৰ পুখুৰী, গভীৰ পুখুৰী। মীন পালন কৰা হয় নে নহয় সেইটো ৰাইজক সোধা নহ'ল। ইয়াতে যিবিলাক মানুহক মই লগ পালোঁ তেওঁলোকক সোধা নহ'ল, কিন্তু ইয়াত নিশ্চয় মাছ আছে। মাছৰ লগতে ইয়াতে বিভিন্ন চৰাই চিৰিকটি ইয়াতে আহি মানে ইয়াতে থকা দেখা পোৱা গৈছে। কিন্তু অলপ আগতে মই দেখা পালোঁ যে সিহঁতক মানে ইয়াতে কেটেবাও মাৰিছে কিছুমান মানুহে। তো সেই বিষয়ে ক'বলৈ নাযাওঁ। তো আৰু লগতে মই আপোনালোকক ক'ব বিচাৰিছোঁ, আজিৰ পৰা যেতিয়া 5-6 বছৰ আগতে ইয়াতে আহিছিলোঁ তেতিয়া এই ঠাইবিলাক অতি সুন্দৰকৈ চাফ চিকুণ কৰি ৰখা হৈছিলে। আৰু তেতিয়া হৈছিলে ইয়াত এখন বড়ো সাহিত্য সভা ইয়াৰ কাষতে, এই পুখুৰীটোৰ কাষতে হৈছিলে, সিটো পাৰে, ৰাস্তাৰ সিটো পাৰে। তো এতিয়া সেই দৃশ্য নাই, সেই পৰিৱেশ নাই। যদি পুনৰ এবাৰ এনেকৈ ইয়াত সজাই তোলা হয় নিশ্চয় ইয়াতে পৰ্যটনৰ বাবে এটা ক্ষেত্ৰ হ'ব পাৰে আমাৰ এই গোলাঘাট জিলাখনৰ। তো সেইটো আশা কৰিছোঁ যাতে ভৱিষ্যতে সেইটো হৈ উঠে সম্ভৱ। তো এতিয়া ইয়াৰ পৰা যাওঁ আৰু এটা বিষ্ণু মূৰ্তিৰ কাষতে আছে এটা কি ক'ব ঐতিহাসিক এটা চিহ্ন, তো সেইটো চাবলৈ যাম।
তো এতিয়া আহি উপস্থিত হৈছোঁহি যি প্ৰত্নতাত্ত্বিক সমল বিষ্ণুৰ যি মূৰ্তি থকা ঠাইখনত এটা ঐতিহাসিক সম্পদ। তো মোৰ পাছফালে আছে, দেখুৱাইছোঁ, এইটো চাব পাৰে পাছফালে। মানে কথাটো অলপ কেনেকুৱা জানেনে, মানে এইটো বিষ্ণুৰ নে কিহৰ মূৰ্তি মই ভালদৰে চিনি নাপাওঁ। জুম কৰি দিছোঁ, আপোনালোকে ভালদৰে চাই লওক আৰু কমেণ্ট কৰি কওক আচলতে এইটো কিহৰ মূৰ্তি। আৰু বৰ্তমান মানুহে পূজা অৰ্চনা আৰম্ভ কৰা এই বিষ্ণুৰ মূৰ্তিটো কোনে নিৰ্মাণ কৰিছিল সেইটো নাজানো, পুখুৰীটোৰ দৰে। আৰু কেতিয়া আৱিষ্কাৰ হৈছিল সেইটো নাজানো, কেতিয়া খনন কাৰ্য কৰি এই সাফলুটো, এই বিশাল সাফলুস্বৰূপ এই ঠাইখনত খনন কাৰ্য কৰি কোনে আৱিষ্কাৰ কৰিছিল সেইটো নাজানো। মানে ইয়াতে মানুহক সোধা হোৱা নাই, তো যদি সুধিব পাৰোঁ তেতিয়া সুধি আপোনালোকক জনাবলৈ সেইটো চেষ্টা কৰিম। আৰু ইয়াৰ কাষতে সেই কিছুমান হয়তো ইয়াতে এটা মানে মন্দিৰ আছিল সেই সময়ত, এটা যিটো ঐতিহাসিক পুৰণি কালত এটা মন্দিৰ আছিল। আৰু সেই মন্দিৰটোতে ইয়াতে কিছু ভগ্নাৱশেষ মানে খুঁটা, হয়তো এই শিলৰ খুঁটাবিলাক ইয়াতে কাষতে পৰি আছে। আৰু এই গছজোপা এটা বিশাল গছ এজোপা চাব পাৰে পাছফালে। আৰু এইফালে মূৰ্তিটো মানে এটা হাফুলুত আছে মূৰ্তিটো চাব পাৰে। আৰু গাঁতত ইয়াতে আৱিষ্কাৰ হৈছে, কোনে খান্দিছিলে সেইটো নাজানো, ইতিমধ্যে ক'লোঁ আপোনালোকক। তো আৰু ইয়াতে বহুতো মূৰ্তি ইয়াতে আৱিষ্কাৰ হৈছিলে, সৰু মূৰ্তি। এই ওচৰৰে কাষতে এখন ঘৰ আছে, তেওঁলোকে হয়তো তাতে আৱিষ্কাৰ হৈছিলে, হয়তো ইয়াৰ পৰা তেওঁলোকে লৈ যাব পাৰে। তো সেইকেইটা আপোনালোকক অলপকৈ দেখুৱাই দিওঁ। মই ইয়াত চাবলৈ কিন্তু ইয়াত চাই আছোঁ। নাই আপোনালোকক সেই সৰু মূৰ্তিকেইটা অলপ কিয় দেখুৱাব নোৱাৰিম। মানে কি হ'ল, আমি সেই তাত আছে ডাঙৰ যিটো মূৰ্তি আপোনালোকক এতিয়া দেখুৱালোঁ বিষ্ণু মূৰ্তিটো, আৰু এই মানুহঘৰত আছে সৰু মূৰ্তিকেইটা আছে বুলি কৈছিলে মানুহ এগৰাকীয়ে। তো সেই মানুহগৰাকী বৰ্তমান ঘৰত নাই, মানে সেইটো কাৰণে দেখুৱাব নোৱাৰিম আৰু আমি। তো আজি ভিডিঅ'টো সামৰিছোঁ দিয়ক। যদি ভিডিঅ'টো ভাল লাগিল, ভিডিঅ'টো কি কৰিব লাগে আপোনালোকে জানেই, আৰু ভিডিঅ'টো কি কৰিব লাগে, চেনেলটো কি কৰিব লাগে। আৰু যদি বেয়া লাগিল প্লিজ মোক আনছাবস্ক্ৰাইব কৰি দিব, ডিছলাইক কৰিব, কমেণ্ট মাৰি গুচি যাব, মই বেয়া নাপাওঁ। চ' জয় জৱান জয় কিষাণ, মহিলাক বহুত সন্মান আৰু ছেফ নেচাৰ ছেফ লাইফ। আৰু এই পোৱালিটো যে কথা কৈছিলোঁ, ইও ভিডিঅ' বনাই আছে লগতে। তো ইয়াৰো বোলে এটা চেনেল আছে, চেনেল লিংক ইন দ্য ডেছক্ৰিপশ্যন। তোমাক আজি একো ক'ব নিদিওঁ, ঠিক আছে। কোন ৰজাই খান্দিছিলে, আহোম ৰজা না কছাৰী ৰজাই? কছাৰী ৰজাই হ'ব, যিটো জানে এতিয়া। এই ধৰণৰ কেনেকুৱা তাত চাবিচোন, এটা পুখুৰী আছে, গছ আছে, সেইটো হিচাপত কি এনেকুৱা এইটো হিষ্ট্ৰীবিলাক মই ইমান বেছি নাজানো। বিষ্ণু মূৰ্তি আছে, বিষ্ণু পুখুৰী আছে।